হেল্ল' শাওন মাহ শেষ হৈ যোৱাৰ পাছত আমাৰ ঘৰত প্ৰথম মাংস আনিছে এনেকুৱা লাগিছে জীৱনত প্ৰথম মাংস আনিছে ৰন্ধা বঢ়াত লাগি গ'লো প্ৰথমে আলুৰ চোলা পিঁয়াজৰ হালহাৰি গুচাই দিলোঁ ঐ কি খং উঠিছে নাজানো মোক কান্দে মাৰিছে যি কি নহওক আজি আলু পিঁয়াজ চকু পানীৰে ধুই দিলোঁ লগতে এয়া আদা নহৰু বাকলিও গুচাই ল'লোঁ এতিয়া মই প্ৰথমে আলুখিনি ভাজি ল'লোঁ ভজা হৈ গ'ল এইখিনি এতিয়া ৰাখি দিছোঁ তাৰপিছত তেলত দি দিছোঁ পিঁয়াজ শুকান জলকীয়া এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ লগতে ইয়াতে আদা নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিলোঁ লগতে প্ৰয়োজনীয় সেই নিমখ হালধি এইখিনি ভজা যোৱাত মাংসখিনি বহাই দিলোঁ এপিচ নহ'লে যে মাংস খোৱা যেনেই নালাগে আৰু বাকী মছলাখিনিও দি দিলোঁ দেউতাই কৈছে বাহ কি বনাইছে আৰু বাকী আৰু অলপ পানী দি আলুখিনি বহাই দিছোঁ আৰু তাৰপাছত মাংসখিনি ৰেডি হৈ গ'ল বুলি ভাবিছে নেকি নাই হোৱা দেউতাই কৈছে পানীৰ অভাৱ হৈছে নেকি পানী অলপ বেছিকৈ দি থুপথুপীয়া কৰি থওক মানে পানী অকণমান বেছিকৈ দি শুহালে মাংসটো খাবলৈ সোৱাদ লগা হয় সঁচাকৈ বহুত বেছি সোৱাদ লগা হৈছে দেই।